এইবাৰ আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আমাৰ কলেজৰ সকলোতকৈ প্ৰিয় আমাৰ কলেজৰ হাৰ্টথ্ৰব, আমাৰ কলেজৰ নেক্সট জুবিন, আমাৰ কলেজৰ জাষ্টিন বৰুৱা। প্লিজ ৱেলকাম টু জাষ্টিন বৰুৱা। জাষ্টিন I love you. Justin, বিহু একদম মজা বিহু। Okay, music please. জাষ্টিন, যোৱাকালি তোৰ প্ৰগ্ৰেমটো মজা লাগিলে দে, একদম ফালি দিলি বা। মই মানে বিৰাট ফূৰ্তি কৰিলোঁ। আমাৰ অসমত তই নেক্সট জুবিন, তোৰ নাম জাষ্টিন নহয়, নাম জুবিন হ'ব লাগে। জুবিন আৰে মজা গাৱ দে তই। দে হ'ব ইমানকৈ ক'ব নালাগে আৰু দে, কিনো আৰু গাবলৈ গাইছোঁ আৰু ইমানটো একো টান নহয় নহয়। এক্সকিউজ মি, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ৰুম এইটো নেকি বাৰু দাদা? হা? অঁ এইটোৱে হয়। তুমি নতুনকৈ আহিছা নেকি বাৰু? অঁ, মই আজি প্ৰথম আহিছোঁ দাদা, সেইকাৰণে গম পোৱা নাই। আপুনি আমাৰ মানে ফাৰ্ষ্ট ইয়েৰৰ নে ছিনিয়ৰ হয় মই ধৰিব পৰা নাই, ইয়াতে দেখা পালোঁ যে। আমি তোমাৰ ছিনিয়ৰ হয়। তুমি নতুনকৈ আহিছা যদি চাবা, তোমাক কোনোবাই কিবা অসুবিধা দিব পাৰে। যদি কোনোবাই কিবা কয়, ৰেগিং চেগিঙৰ যদি কথা কয়, মোৰ কথা ক'বা। বাই। ঐ জাষ্টিন, দেখিছনে নাই কেনে ধুনীয়া ছোৱালী, কি চলি আজি। মোৰ কিন্তু বিৰাট ভাল লাগিছে দেই। ঐ তোৰ ভাল লাগিছে নে কেনেকৈ? নাই মোৰ এইবিলাক ভাল নালাগে দেই। নাই মই এইবিলাক ভাল নাপাওঁ, একদম ভাল নাপাওঁ। মই যে চোৱা তাৰ মোৰ চেহেৰা দেখিলে গম পোৱা কাৰ কি ভাল লাগিছে, কাৰ কি ভাল নাই লগা। সঁচা কথা কৈছোঁ, নহ'লে কিন্তু মই পতাই ল'ম দেই। নাই কি যে কথা কোৱা নাই, এইবিলাক নহ'ব দেই। মই একদম ভাল নাপাওঁ, সঁচাই কৈছোঁ। মই যাওঁ দেই। আৰে বেটা সঁচা গুচি গ'ল যে, এই বৰ লাজ কৰিয়ে দে মানুহটো। ষ্টেজত হ'লে একদম ফালি থাকিব, ইয়াত চালে ছোৱালী দেখি কেনেহে লাজ তাৰ। কলেজলৈ নতুনকৈ আহিছা? তুমি? মই এবাৰ প্ৰথম আহিছোঁ। মোৰ নাম দীপা। হাই দীপা, মোৰ নাম ৰেবেকা। কেনেকুৱা লাগিছে কলেজত? ভাল লাগিছেনে? ভালেই লাগিছে, অলপ আৰু ভয় লাগে, বেয়া লগা নাই। তাকেতো সেই যে শকত যে মেমজনী, কি নাম জানো, তেখেতৰ ক্লাছটো কিন্তু কৰি ভাল লাগে ন, আৰু ইমান ষ্টাইলত আহে নহয় তাই। সেই পল চাইন্সৰ মেডামজনীৰ কথা কৈছা ন? সঁচাই দেই, বিৰাট জমনি কিন্তু, ইমান মেকআপ কৰে দেখিছানে? আৰু মই দেখিছোঁ মেডামে যে সদায় বেলেগ কাপোৰ পিন্ধি আহে। এদিনো এযোৰ কাপোৰ মই একদম ডেইলি পিন্ধা দেখাই নাই। নিপিন্ধেই নেকি, অকল এবাৰে পিন্ধে চাগে। এই ছোৱালীজনী ইয়াতো আছে দেখোন। যাওঁগে দেই, তাইক দেখিলে মোৰ কিবা ভয়হে লাগে দেখোন। হেই জাষ্টিন। কোনহে মাতিলে আকৌ? তাহে মতা নাই কেনেবাকৈ। ৰাম, কি কৰোঁ, ফুটি চাওঁ নে নাচাওঁ? জাষ্টিন, হাই, তুমি জাষ্টিন নহয় জানো? হয় আপোনাক দেখা পাই ভাল লাগিল দেই।
আপোনাৰ গানবোৰ সঁচাই মোৰ বহুত ভাল লাগে আপোনাক যে এনেকৈ লগ পাম বুলি ভবাই নাছিলোঁ নাই এনেই আৰু গাওঁ আৰু কেতিয়াবা মাজে মাজে দেই আপুনি বহুত ধুনীয়া গান গায় থেংক ইউ আহিছোঁ দেই বাই বাই চিনি পোৱা নাই তাক জাষ্টিনক চিনি পোৱা নাই তুমি জাষ্টিন নাপাওঁ সেইদিনা ক্লাছতো অকণমান দেখা পাইছিলোঁ সিমান মন কৰা নাই আৰু কেলৈ বাৰু তুমি নাজানাই কলেজৰ চবতকৈ পপুলাৰ ল'ৰা হৈ গম পোৱা নাই ই ধুনীয়া গান গাই নহয় তুমি পাগল হৈ যাবা কৈছোঁ নহয় ইমান বকিলে নহয় কলেজত আজি ছাৰটোৱে মাথাটো কৈছোঁ নহয় এতিয়াও বিষাই আছে কি যে একদম আজিকালি কলেজত হোমৱৰ্ক দিয়া নাই দেই মই যে নকৰোঁ দেই তোৰ যে আৰু দেই একদম অকল বাহানা মাৰি থাক ঐ চাচা কোন আহিছে আজি একেলগে বাছত যাওঁ ৰাম এইজনী আকৌ ইয়াত আহিলে কেলৈ কেনেকৈ কৈছ ইমান ধুনীয়া ছোৱালীজনী তেনেকৈ নেকি নাপায় নহয় চা না কি হাইট আছে চা কেনেকৈ ওখ দেখিছা হ'ব দে হ'ব ইমানকৈ চাই থাকিব নালাগে কেলে কি হয় মই চালে কিয় হৈছে নেকি মই চোৱাৰ কাৰণে নহয় সেইটো কথা কোৱা নাই আকৌ তই চাই থাকিবি তোক আকৌ মাতিব ইয়ালৈ আহিব ভাল নালাগে ন নতুন ছোৱালী আমি আৰু অলপ চিনিয়ৰ হিচাপে থাকিব লাগে ন হ'ব দে গম পাইছোঁ তুমি কথা পাণ্ডৰাটো ৰেবেকা ভণ্টি ৰেবেকা ভণ্টি ক্লাছ কৰিলে আজি আজিতা কৰিলোঁ দেই সকলো ঠিকে আছে কোনোবাই কিবা কৈছিলে নেকি আকৌ নাই দাদা আপুনি থাকোঁতে আৰু মোক কোনে কি কৰিব পাৰে একদম চিন্তা নকৰে মই আছোঁ নহয় শুনাই আকৌ এফালে আহা ওচৰলৈ আহা কেলৈ মাতিছ তাক নামাতিবি ওচৰলৈ এফালে ওচৰলৈ কওকচোন দাদা তোমাৰ কিন্তু সঁচাই কিছু হাইট আছে দেই নাই কচোন পঠাই দে কেলৈ মাতিছ ওচৰলৈ নামাতিবি না কচোন কথা পাতিব দাদা কিবা কৈছে নাই তোমাক নাই কয় শুনাই কয় ইয়াক চিনি পোৱা নাই ইয়াক মানে তই মানুহ মাৰিবি নেকি কিয় পাইছে মোক লগ চিনাই খুৱাই নিদিবি দেই নালাগে একদম নহ'ব মনে থাক এয়া চিনাকি হোৱা মোৰ লগৰ জাষ্টিন বৰুৱা একদম ই কৈছে নহয় বিৰাট ডাঙৰ ছিংগাৰ জুবিনৰ পিছত অসমত আহি আছে হয় নেকি দাদা নমস্কাৰ নমস্কাৰ ভালনে তোমাৰ মোৰ ভালেই লা 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 ছোৱালীৰ নামটো কি আছিলে বাৰু এই ৰমেনকে শুনি চাওঁ কি হয় হেল্ল' ৰমেন কি কৰিছ কি কৰিবা শুই আছো শুৱাতকৈ আৰু মজা কাম আছে নেকি কিবা পৃথিৱীত তই যে একদম দুধৰ পচলা দেই ইমানকৈ শুব পাৰ ৰাম হ'ব দে তই নুধুধৰ পচলা বুলি থাকে নে কিবা ধুধৰ পচলা থাকে তই ধুধৰ পচলা হ'ব দে যি পচলা হ'লে হয় কেলৈ ফোন কৰিছিলি নহয় মানে কি কয় আমি যে লগ পাইছিলোঁ যে কলেজত যে কাৰ কথা কৈছ দীপকৰ কথা কৈছ কি হ'ল দীপক মই দীপকৰ কথা নাই কোৱা হেৰি আকৌ আমি যে বাছ ষ্টেণ্ডত লগ পাইছিলোঁ বাছ ষ্টেণ্ডত লগ পোৱা গৰাকী কথা কৈছা কি লাগে কোৱাচোন কিয় সুধিলা তাৰ কথা ইমান ৰাতিখনো কেলে মনত পৰিলে তাৰ কথা নহয় মানে মোৰ মানে ভণ্টি শুনিছিলে তাক মানে বোলে কোনোবা চিনাকি এজনী কলেজত পঢ়িছে মই বোলে তাই নেকি বোলো তাকে মানে সেইটোৱে কথা আৰু তাতে কি হ'ল হ'ব পাৰিছে নেকি নহয় মানে কি কয় তাইৰ নামটো কি আছিলে তাৰ নামটো সুধিবৰ কাৰণে ইমান দীঘল কাহিনী ৰচি দিলি তাইৰ নাম হ'ল আজি পলিটিকেলৰ বাইদেউ দেখিছানে নাই একদম কেনেকুৱা নীলা একদম শাৰী এখন পিন্ধি আহিছে ন শাৰীখন নহয় চেণ্ডেল চাবাচোন চেণ্ডেলযোৰ নীলা আৰু কাণফুলিটো চাবাচোন কাণফুলিটো নীলা একদম বেলেগ মিলাই পিন্ধিয়াই কৈছে ন বাইদেৱে
এইজনী ছোৱালী আকৌ লগ পালোঁ দেখোন। কি কৰোঁ বাৰু, ফালে পাৰ হৈ যাওঁনে এতিয়া ৰখি থাকোঁনে উভতি যাওঁগৈ নেকি? নাই মাত এষাৰ দিহে যাওঁ নেকি? নাযাওঁ কি নোৱাৰি, ইমানকৈ বেছি পাত্তা দিব নাই ইমান ভাও দিবলৈ। জাচিন্দা গুড মৰ্ণিং। ৰেবেকা গুড মৰ্ণিং। ভালে আছা নহয়? তোমাৰো ভালেই চাগে ন ভণ্টি? ভালেই জাষ্টিন্দা, আপোনাকো আকৌ লগ পালোঁ দেই, বৰ ভাল লাগে আপোনালোক পাই। নাই ঠিক আছে, আহিছোঁ দেই, থাকা তোমালোকে। তুমি দেখোন যোৱাকালি জাষ্টিনক চিনিয়ে পোৱা নাছিলা, আজি দেখোন জাষ্টিন্দা বা দুটা কি চকুৰ চাৱনি। কি কথাই? তেনেকুৱা কথা নহয় দেই, তুমি এনেই এইটো নকৰা যদি। কিছুমান বস্তু মানুহৰ চকুৰ পৰা ঘপককৈ হাৰি নাযায় বুজিছা, গম পাইছোঁ নহয় মই, কিবা এটিতো আছে। নাই সেইবিলাক যে একদম নহবই, মোৰ জীৱনততো কিচ্ছা নহ'ব, সেইবিলাক মই কেতিয়া নাভাবোঁ তেনেকুৱা কথা। হাই, বাছৰ কাৰণে ৰৈ আছা? তাকেই, ইমান দেৰি কৰিছে আকৌ বাছখন আজি, বেলেগ গাড়ীও অহা নাই, কি যে কৰোঁ নহয়, ঘৰলৈ কেতিয়াবা দেৰি হৈ যায়। দেৰি হৈ গ'ল দেই, কি তহঁতি দুটাই লেকচাৰ মাৰিছ নেকি বাৰু? মই মানে কাবাব মে হাৰ্ডি, যাওঁ দেই, থাক। কি কৈছে নহয় তই নাচাবি। ৰেবেকা ভণ্টি, সকলো ঠিকে আছে নহয় ন? ঠিকে আছে দাদা, আপোনালোকৰ আশীৰ্বাদ আৰু দেই। হ'ব একদম চিন্তা নকৰিবা, আৰু আশীৰ্বাদ দিম কিবা কিবি হওক নে কি জাষ্টিন? কিনো কথা কৈ আছো বাৰু তই? হওক বাছখন আহিছে, ব'লক যাওঁ। ব'লা। তই ক'লে যাওঁ পিছে? বাছত যাওঁ আকৌ। বাছত যাওঁ? আমাৰ বাছ সেইফালে আহিব, এইফালে তই ক'ত যাওঁ? কি হৈছে তোৰ? কিবা হৈছে তোৰ? ৰেবেকা কি ইমান মনত পৰি আছে? খাওঁতেও মনত পৰে, শুওঁতেও মনত পৰে, এতিয়া কম্পিউটাৰ টেবুলত বহিছোঁ তাতো মনত পৰে। ৰ'বা ফেচবুকতে চাৰ্চ কৰি ৰ'বা তাইৰ নামটো। ৰেবেকা শইকীয়া। প্ৰফাইলটো লক কৰি থৈ দিছে। কি কৰোঁ, ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওঁ নে নপঠাওঁ? বেয়াই পাব নেকি ফ্ৰেণ্ড ৰিকুৱেষ্ট আকৌ যদি একচেপ্ট নকৰে? কি হ'ব? এই বৰ লাজ পাব লাগিব দেই, পঠাই দিছা যি হ'ব। একচেপ্ট কৰিলা নে ফ্ৰেণ্ড ৰিকুৱেষ্ট? কি হৈছে, ফেচবুকটো নোখোলা হৈছে যে? ডাটাই খতম দেখোন। এই মাৰ মোবাইলটো লওঁগৈ ৰ'বা, মাৰ মোবাইলটো তাৰ পৰা লওঁগৈ ডাটা, এইটো নহ'ব আৰু মোৰতো চেছ আজি। কুলখনীয়া, তই মোৰ মোবাইলটো কেলৈ থৈছ? নচুবি, মোৰ চিৰিয়েল চাব লাগে, গম পাইছ নে তোৰ কথা? একদম নচুবি দেই, তই হটস্পট অন নকৰিবি। দিয়া না, অকল 5 মিনিট হটস্পট দিয়া, তাৰপিছত নালাগে। কিবা এটা চাব লাগে অকণমান, জাষ্ট মোৰ কিবা এখন ফৰ্ম এখন ডাউনলোড কৰিব লাগে স্কুলত, অকল 5 মিনিট। নাই 5 মিনিট কি 5 ছেকেণ্ড নল'বি, ল'বা যদি বাপেৰে মোবাইলটো ল'বি যা। নাই দেউতা মোবাইলটো কালিয়ে শেষ হ'ল ডাটা, দিয়া না মা, অকল 5 মিনিট কৈছোঁ নহয়, অকল 5 মিনিট, একদম ঘড়ী চাই থাকা। আৰু যদি 5 মিনিটতকৈ যদি 1 মিনিটো বেছি যদি হয় নহয়, মোক লগে এইটো কাটি যাবা, অকল 5 মিনিট প্লিজ। তাই দেখোন অকলে ৰৈ আছে। মাত খাই লগাওঁ নে নলগাওঁ নে কালি ফ্ৰেণ্ড ৰিকুৱেষ্টটো কথা, কালি ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্টৰ কথাটো কওঁ। নকওঁ নেকি, নহ'লে বেয়াই পাব জানো। তাই দেখোন চাবই ধন নিজে চালে মানে নিজে হেৰি কৰিব আকৌ ন, মই নকওঁ পটককৈ দিয়া, এনেই মাত এষাৰকৈ লগাওঁ। ৰেবেকা গুচি গ'ল যে, কি হ'ল বাৰু? ইমান দেৰিলৈকে অহা নাই তাই আজি। ঠিক আছে, মই এই ক্লাছটো নকৰিলোঁ ভাবিছিলোঁ, এই ক্লাছটো কৰি আছোঁ বন্ধ হ'ল। ইয়াতে মাত এষাৰ লগাব পাৰিলোঁহেঁতেন।
তাই কি বুলি ভাবিছে জানো এইফালে ফেন একটু এচেপ্ট নকৰিলে যা কিবা দেখোন মনটোৱে ভাল লাগিল ভাল লগা নাই বাবা কি হ'ল মন চন মৰা যে আজিও দাতা শেষ হ'ল নেকি নাই মা এনেই ভাল লগা নাই মনটো হে এনেই মন ভাল নালাগে নে বাৰু যোৱা কিবা কিবি কৰা যোৱা এনেকৈ মন বহি নাথাকে নাই ডেকা ল'ৰা পুষ্পাকে চাই দিওঁ আৰু নেটফ্লিক্সত আগতে ফেচবুকটো এবাৰ চাই লওঁ নেকি একচেপ্ট কৰিলে ফেন কৰিছোঁ মই ভবা নাছিলোঁ তাই অনলাইন আছে নেকি চাওঁ অনলাইন আছে তাই এই অনলাইন আছে তাই কি কৰিম মেছেজ এটা কৰোঁ নাই কি কৰোঁ কৰি চাওঁ হাই বুলি মেছেজ এটা দিছোঁ দেই হাই মোক মায়ে মাতিছে যাওঁ দেই ৰাম যাব আছে কি কওঁ এতিয়া নাযাওঁ বুলি কওঁ নি নাযাওঁ বুলি কেনেকৈ ক'ম বাৰু এতিয়া হ'ব দিয়া অ'কে টেক কেয়াৰ বাই বাই গুড নাইট গুড নাইট বুলি আহিলে যে মোক টেক কেয়াৰ নক'লেই এতিয়া হ'ব দিয়া গুড নাইট আজি মজা লাগিলে দেই আজি তুমি ভালকৈ কথা পাতিলে মই এনেই ভয় খাইছিলোঁ ঠিক আছে ইমান ভয় লাগিছিলে এতিয়াহে মনটো ভাল লাগিছে দেই এতিয়া আৰু পুষ্পা চাম এতিয়া পুষ্পা ডাউনলোড কৰিম চলো তো পুষ্পা দেখতে हैं पुष्पा मैं झुकूंगा नहीं गुड मॉर्निंग জাষ্টিন দা গুড মৰ্ণিং আজি কেনেকুৱা গাটো ভাল পাইছাগে পালোঁ কালিয়ে ভাল পালোঁ কালি ৰাতিয়ে ভাল পালোঁ তাকেতো বাকী এতিয়া ক্লাছ কেইটাৰ পৰা মোৰ যে এতিয়া ক্লাছ আছে 9:30 পৰা মেজৰ ক্লাছ আছে হয় নেকি যাব হ'লেই দেখোন ব'লা যাওঁ নহ'লে ব'লা বা এইকেইটা এখন বেলেগ আজি মোকো এৰি থৈ গ'ল ক্লাছলৈ আমি আৰু বেলেগৰ চাই থাকোঁতে যাব আৰু সঁচা দেই ইমান লাকি দুইটা ৰেবেলৰ সঁচাকৈ আমাক আৰু ভগৱানে ধুনীয়া ছোৱালী মানে ধুনীয়া মুখখন ধুনীয়া চেহেৰা একোৱেই নিদিলে তাৰমানে আমাৰ মা বাপেও একেই ময়ো একেই আমাৰ এই ডাঙৰ চকুকেইটা দিলে নাকটো চেপেটা চুলিখিনিও বেয়া গাটো লঠঙা আমাৰ জীৱনত আৰু নাই আৰু প্ৰেম বিয়াও হয় নহয় ঠিক নাই হেৰেন পাইছোঁ দেই মোৰ এনেকৈ আৰু লোকৰ প্ৰেম কাহিনী চাই থাকোঁতে যাব আৰু হ'ব আৰু দিয়া কিনো কৰিম আৰু উপায় নাই হাই ক্লাছ নাই হয় ৰেবেকা জাষ্টিন দা নাই হয় নাই মেম নাই বোলে আজি নেক্সট ক্লাছটোহে আছে মই মানে এইফালে পাৰ হৈছিলোঁ তাতে মানে ঘপককৈ দেখা পালোঁ যে তোমালোক দুজনী সেইকাৰণে বোলে এনেই মাত এষাৰকৈ লগাই যাওঁ নাই একো নাই আপোনাৰ ভালনে ভালেই ঠিক আছে দিয়া থাকা বাই কি হে বান্ধৱী আজিকালি তোমাক বহুত পাত্তা দিয়া হৈছে যে নাই এনেই কি হয় মাতিছে আৰু এনেই মাতিব লাগে এনেই মাতিব লাগে কাৰণে মাতিছে বেলেগ কথা একো নাই একো নাই দেই কি থাকিব বেলেগ কথা কিয় নাথাকিব প্ৰথমে আহোঁতেও বা দুটি একেলগেহে আহা আৰু এতিয়া চোৱা একেবাৰে এঘণ্টা নহ'লেই আহি এপাক চাই থৈ গ'লহি সেইবিলাক কিয় লক্ষণ কি যে কওঁ নহয় তহঁতে একো নাই তেনেকুৱা প্ৰেম বুলি জগতে বলিয়া আৰু কলেজত যদি প্ৰেম নকৰে ক'ত কৰিবা তই যে বিচাৰ দে এইবিলাক কথা নকৰিম মই সঁচাই কৈছোঁ একদম চিৰিয়াছলি কৈছোঁ মই এইবিলাক একো ধান্দা নাই আৰু মোৰ সময়ো নাই তহঁতে জানা আমাৰ ঘৰত কিমান প্ৰব্লেম তাৰপিছত আৰু এইবিলাক মইতো নাভাবোৱেই কি কয় তাকে সুধিবলৈ বেয়া লাগে তোমালোকৰ দেউতাক লগ পোৱা নাই তুমি লগ মানে পাওঁ কেতিয়াবা দেউতাই ফোন কৰে আৰু আহে কেতিয়াবা আহিলে কিবা কিবি লৈও আহে কিন্তু আমাৰ মায়ে বেয়া পায় ন মই যদি পাপাক যদি লগ কৰোঁ মায়ে একদম পচন্দ নকৰে মানে মায়ে গালি দিয়ে কেতিয়াবা মনে লগ কৰে আৰু দেউতাই সঁচাই দেই কেনেকুৱা ভাবিছোঁ ন আজিকালি পৃথিৱীখন আগতে যেতিয়া মা আৰু পাপা একেলগে আছিলে ইমান ভাল লাগিছিলে মোৰ ইমান ফূৰ্তি লাগিছিলে তাৰপিছত আজি কিমান বছৰ হ'ল আজি 8-9 বছৰ হৈ গ'ল নেকি বেছিয়ে হ'ল চাগে তাৰপিছত আৰু পাপা গুচি গ'ল সঁচাই এনেকুৱা কিন্তু কেতিয়া হ'ব নালাগে এই যে ডিভৰ্চ বস্তুটো যে বহুত বেয়া জানা এতিয়া মা আৰু পাপাৰ কাৰণে চাগে ঠিকেই আছে তাহাঁতৰ মন নিমিলিলে তাহাঁতি চেপাৰেট হৈ গ'ল কিন্তু আমাৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে মোৰ কাৰণে
এতিয়া ভাইটিও আজিকালি একদম মন মাৰি থাকে ন একদম মানে সিও একদম কথাই নুশুনে ইমান বদমাছ হৈছে নহয় সি একদম মাৰ লগত কেনেকৈ একদম মুখে কাজিয়া কৰে একদম তাৰ লগৰ লগতো কাজিয়া কৰে সি যে বহুত বেয়া হৈছে মোৰ যে তাৰ কাৰণে বেছি চিন্তা হৈছে মই পাপাক লগ পোৱা নাই সেইটোতকৈ সি যে মানে ভাইটিটো বদমাছ হৈ গৈছে একদম বেয়া হৈ গৈছে ন একদম মানে কি হৈ গৈছে নহয় জানে অকল ডিভৰ্চটোৰ কাৰণে আগতে ইমান ভাল আছিলে ভাইটি চবৰে কথা শুনে একো নকয় সি মনে থাকে আগতে এতিয়া নাই একদম আৰু কি খাবও লৈছে মই খালি ঘৰত কোৱা নাই আৰু মাক জানো তাৰমানে সি বহুত বেয়া হৈ গৈছে না সঁচাই দেই এনেকুৱাবিলাক কথা শুনিলে যে মোৰ যে মানে বিয়া পাতিবলৈকে মন নাযায় এইটো কথা ন সেইকাৰণে মই মানে বহুত চাই চিতিহে মানে যদিও মানে বাইচাঞ্চ বিয়া হ'ব লগা হয় নাজানো আৰু কিন্তু মন নাই আৰু কি থোৱাৰ বিয়া পাতি কি কৰিব ল'ৰা ছোৱালী কিবা হ'ব আকৌ জ্বালা হ'ব আকৌ মন নিবিলে যদি মোৰ জানে কি ভয় লাগে আকৌ যদি মোৰ যদি জীৱনটো যদি মা পাপা নিচিনা হৈ যায় মানে মই নোৱাৰিম জানে এনেকৈ থাকিবলৈ হ'ব দে একো চিন্তা নকৰিবা এদিন ভগৱানে চব ভাল কৰিব ভগৱান আছে নহয় ভগৱানৰ ওপৰত বিশ্বাস ৰখা ভগৱান নাই মই সঁচা কথা তুমি মানে আচৰিত হোৱা এইবিলাক হোৱাৰ পিছত মোৰ ভগৱানৰ ওপৰত একোৱেই বিশ্বাস নাই মোৰ ঠিক আছে ভগৱানৰ ওপৰত বিশ্বাস নকৰা কিন্তু এটলিষ্ট নিজৰ ওপৰত বিশ্বাস ৰখা তো সেইখিনি যথেষ্ট তুমি যদি নিজৰ ওপৰত যদি বিশ্বাস ৰাখিব পাৰা নহয় তাতকৈ আৰু একোৱেই নাই ময়ো তেনেকৈ ভাবোঁ আৰু এতিয়া